আপোনালোকৰ এইটো মোৰ ইউটিউব চেনেলত প্ৰথমটো ভিডিঅ' আৰু ফাৰ্ষ্ট ভিডিঅ'টো মই আজি মাছৰ জোল এখন বনাই দেখাম মানে মোৰ হাজবেণ্ডে বনাব দেখাম বুলি ভাবিছোঁ আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব আজি মোৰ হাজবেণ্ডে বনাব মাছ এয়া হৈছে গংগা নদীৰ ইলিছ মাছ আমি বাহিৰত থাকোঁ অসমৰ বাহিৰত থাকোঁ এয়া হৈছে গংগা নদীৰ ইলিছ মাছ আৰু মোৰ হাজবেণ্ডে বনাব বিলাহী আৰু পিঁয়াজৰ পেষ্ট বনাই কিনে চাব যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্ৰথম ভিডিঅ' অভ্যাস নাই কৰা ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ কিবা ভুল ভ্ৰান্তি হ'লে পিঁয়াজ ধনিয়া আদা নহৰু পেষ্ট আৰু লৰাই মাছ নাখায় লৰাই বনাব লাগিব আমলেট লৰাই খাব আমলেট আমি খাওঁ মাছ লৰাই বনাব আমলেট অকণ খাইছোঁ বনাব বেটাৰ কাৰণে এইফালে বনাইছে আমাৰ কাৰণে মাছৰ জোল